Hello everyone, good afternoon. আৰু good afternoon এটো কাৰণে কৈছো যে এতিয়া 2টা বাজিলে আৰু আমি লাঞ্চ কৰিলো লাঞ্চ কৰি অকমান ওলাই আহিছো ইটো হিটো কাম আছে মোৰো কাম আছে আৰু অভিক মই থৈ যাম অভিক লৈ গৈছো সি অলপ সময় খেলিব তাৰ পিছত আহোতে লৈ আহিম আৰু সো বলক তেতিয়া হলে গৈ থাকো আৰু ভিডিওটো আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিছো বেছি দূৰলৈ নাযাওঁ ওচৰতে কাম আছে সো কামখিনি কৰি লওঁ আৰু ওয়েদাৰ আপডেট এটা দি দিছো যে ইয়াত ৰাতিপুৱা আৰু আবেলি অলপ অলপ ঠাণ্ডা লাগে কিন্তু দিনটো বহুত বেছি ঠাণ্ডা নাই ৰ'দে আছে বাৰু সো ৰাতিপুৱা অলপ অলপ ঠাণ্ডা লাগে সো ৰাতিপুৱা আজিকালি উঠিবলৈ মন নাযায় ঠিক আছে আমি গৈ আহো তেতিয়া হলে কামখিনি কৰি আহো তাৰ পিছত আকৌ লগ পাই আছো क्या चल रहा है क्या हो रहा है घर नहीं जाना और कितना टाइम खेलोगे गेम खेल रहे हो घर नहीं जाना और फ्रेंड का नाम क्या है आपका क्या नाम है फ्रेंड का नाम क्या है रुद्र अरे अभी ना पिकअप करिलु चलो खेलिलाने ভালকে ओके चलो এতিয়া ঘৰলৈ যাওঁ আৰু অটো ল'ব লাগিব চলো yes so finally হৈ গ'ল মোৰ কামো হ'ল আমিও খেলা ধূলা কৰিলে এতিয়া ঘৰলৈ গৈ আছোঁ অটোত so এয়া আৰু ঘৰত লগ পাই আছোঁ সো এতিয়া হৈছে আবেলি 5টা মান বাজিলে আৰু আজি অলপ ঠাণ্ডা ঠাণ্ডা বতৰ মুম্বাইত অলপ কোজি কোজি ওয়েদাৰ সো ভাবিলো গৰম গৰম কিবা এটা বনাও আৰু খাও ইভিনিঙত ভাল লাগিব আৰু আমাৰ অভিৰ অলৰেডি ডিমান্ড আছে মমো খোৱাৰ সো কেইবাদিনৰ পৰাও লাগি আছে মমো বনাব লাগে সো ভাবিলো আজি মমোকে বনাম কিন্তু তাত অকণমান টুইষ্ট দিম মই আৰু তো তাৰ কাৰণে মই চিকেনখিনি মেৰিনেট কৰি থৈ দিছোঁ আৰু সেইখিনি মই কেনেকৈ মেৰিনেট কৰিছোঁ কি কৰিছোঁ সেইখিনি বলক তেতিয়াহ'লে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ আৰু চলো মমো খাएंगे आज বলক তেতিয়াহ'লে কিচেনলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ কেনেকৈ মই মেৰিনেট কৰিলোঁ ফাৰ্ষ্ট অফ অল মই চিকেন মিন্সখিনিত সল্ট পেপাৰ এণ্ড চয়া চচ আৰু অকণমান সিজৱান সস দি পেলাই মেৰিনেট কৰিছিলোঁ লগতে জিঞ্জাৰ গাৰ্লিক আৰু অনিয়ন চিকেনখিনি মেৰিনেট কৰি থৈছোঁ এইখিনি মই এনেকৈ ফিলিং নবনাওঁ এইখিনি অকণমান মই কেৰাহীত ভাজি ল'ম আৰু ইয়াত মই অলপমান চীজ এড কৰিম মানে ইয়াত ধৰক সিজৱান সস অলপ মই এড কৰি লৈছিলোঁ চ' এইখিনি অকণমান ফ্ৰাই হ'ব দিম আৰু তাত মই এড কৰিম মজৰেলা চীজ এতিয়া চাই থাকক এতিয়া এখন পেন গৰম কৰি অকণমান অলিভ অইল ইউজ কৰিছোঁ আৰু তাত মেৰিনেটেড চিকেনখিনি অকণমান ফ্ৰাই কৰি ল'ম পানীখিনি শুকাই নোযোৱালৈকে ফ্ৰাই কৰি ল'ম সো এইখিনি এতিয়া পানী শুকাই গৈছে আৰু মই এটা বলত কাঢ়ি থম তো ইয়াৰ টেষ্টটো এনহেন্স কৰিবৰ কাৰণে মই অলপ মজৰেলা চীজ এড কৰিম যিখিনি মই গ্ৰেট কৰি থৈছিলোঁ
আৰু মই এতিয়া এটা সিম্পলকৈ ডো বনাই থৈছোঁ আৰু যিটো মই ময়দা ইউজ কৰা নাই আটাই ইউজ কৰিছিলোঁ আৰু এইখিনি শেপত কাটি থৈছিলোঁ অকণমান সৰু হৈছিল কিছুমান শেপ আৰু কিছুমান অকণমান তাতকৈ ডাঙৰ কৰিবলৈ মই চেষ্টা কৰিছিলোঁ যিহেতু অকণমান যোগাৰ লগাব লগা হয় আৰু এনেকুৱাকৈ এনিৱেজ আৰু এইখিনি প্লিজ শেপটো মই বহুত ভালকৈ দিব পৰা নাই গতিকে আৰু যিখিনি সৰু সৰু শেপ হৈছিলে সেইখিনি মই ফ্ৰাই কৰিছিলোঁ আৰু বাকীখিনি ষ্টিমত লগাইছিলোঁ আগতে এটা ডিপ বনাইছিলোঁ ডিপটোত মই ইউজ কৰিছিলোঁ মেয়নিজ আৰু চিজৱান চাটনি দুইটা মিক্স কৰি পেলাই বহুত টেষ্টি লাগে খাই এনেকৈ যদি খোৱা নাই এনেকৈ ডিপ বনাই খাব পাৰে বহুত টেষ্টি হয় আৰু মোৰ অলপমান চিকেন ষ্টাফিং ৰৈ গৈছিলে যিখিনিত মই বেচন এড কৰি পেলাই পকৰি নিচিনাকৈ বনাই লৈছিলোঁ চাহৰ লগত খাবলৈ বহুত টেষ্টি হয় এতিয়া বনাই আছোঁ ডিনাৰ আৰু মটো ৰিয়েলি বিৰাট টেষ্টি হৈছিলে চেপলৈ নাযাব কিন্তু টেষ্টটো বিৰাট ধুনীয়া হৈছিলে খাবলৈ আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই তেতিয়াহ'লে এনেকৈ ট্ৰাই কৰি চাব পাৰে টেষ্টটো ডিফাৰেণ্ট হ'বৰ কাৰণে মই চিজৱান চচ ইউজ কৰিছিলোঁ আৰু সঁচাকৈ বহুত বেছি য়ম্মি আছিলে খাবলৈ বহুত ভাল লাগিলে চ' এতিয়া বনাই আছোঁ ডিনাৰ ভাত হৈ গ'ল আৰু দাইল বনাইছোঁ আৰু লগত আছে চিকেন ড্ৰাই ফ্ৰাইকৈ বনাইছোঁ আজি বহুত বেছি ভেজিটেবল এড কৰি যিমান পাৰে এনেকুৱা ছিজনত যি মানে ছিজনেল ভেজিটেবলছ আছে সেইখিনি ইউজ কৰিব পাৰে চ' তেতিয়া খাবলৈও ভাল হয় হেল্ডিও হয় টেষ্টিও হয় চ' আজি চিকেন ড্ৰাই ফ্ৰাই বনাইছোঁ কেপচিকাম বিলাহী পিঁয়াজ এনেকৈ দি পেলাই সৰহকৈ চ' দেখুৱাই পাৰি সিমান ছিজনেল ভেজিটেবলছ ইউজ কৰিব লাগে তেতিয়া ভাল হয় আৰু এনেকৈ এড কৰিলে অভিও খাই দিয়ে গতিকে সেইটো এটা টেনশ্যন নাথাকে চ' এনেকুৱা ট্ৰিকবিলাক মানে ফ'ল' কৰিব লাগে যিহেতু মম হয় গতিকে চব মাকে এনেকুৱা চাগে ট্ৰিকবিলাক মানে ইউজ কৰে আৰু চ' এনিৱেজ তেতিয়াহ'লে ভাত পানী খাওঁ আমি আৰু ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত লগ পাম টিল দেন চি ইউ চুন টেক কেয়াৰ এণ্ড বাই